ক্ৰমাগতভাৱে অকল ওদালগুৰি জিলাতে নহয় অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ শিশু নিৰ্যাতনৰ ঘটনাবিলাক ক্ৰমাগতভাৱে বাঢ়িবলৈ ধৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সহযোগত আমি যিহেতু আমাৰ মেইনলি বাগান এৰিয়াৰ ভাই ভনীসকল ইয়াত বিশেষভাৱে প্ৰভাৱিত বা বিশেষভাৱে তেওঁলোক নিৰ্যাতিত হৈ আছে গতিকে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি জিলা প্ৰশাসনে এটা উদ্যোগ লৈছে আৰু বিভিন্ন বিভাগৰ সহযোগত যে প্ৰতিখন বাগানতে আমি বিশেষকৈ আমাৰ শিশু অধিকাৰ সম্পৰ্কীয় যিখিনি আইন আছে বা অধিকাৰ সম্পৰ্কীয় যিমানবিলাক ইছ্যু আছে ইয়াৰ লগত আমি গোটেই ৰাইজক জড়িত কৰি এটা সজাগতা আমি সৃষ্টি কৰিম আৰু আমি ভাবোঁ এই ধৰণৰ সজাগতাই কিছু পৰিমাণে হ'লেও ৰাইজৰ মাজত শিশু অধিকাৰ সম্পৰ্কীয় বিষয়বিলাকত সজাগ হোৱাৰ ক্ষেত্ৰত এটা খোজ আগুৱাই নিব অৱশ্যে হয় অকল বাগান এৰিয়া বুলিয়েই নহয় ইনকামৰ কাৰণে উপাৰ্জনৰ কাৰণে বিভিন্ন ক্ষেত্ৰত জিলাখনৰ বিভিন্ন বা অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ উঠি অহা নতুন প্ৰজন্ম বাহিৰত যোৱাৰ এটা প্ৰৱণতা আমাৰ আছে কিন্তু আমি যদি আচলতে কম বয়সৰ যিমানখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক যদি আমাৰ RT এক্ট যিটো আছে ৰাইট টু এডুকেশ্যন এক্ট বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষাৰ যিটো আইন আছে এইটোক যদি আমি পুৰাদমে আমি কাৰ্যকৰী কৰিব পাৰোঁ নিশ্চিতভাৱে অন্ততঃ কম বয়সৰ ল'ৰা ছোৱালীখিনি বাহিৰত যোৱাৰ ক্ষেত্ৰত আমি কিছু পৰিমাণে আমি ৰোধ কৰিব পাৰিম প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে বাহিৰত যোৱাৰ ক্ষেত্ৰত অভিভাৱকসকলে আচলতে গম পায় তেওঁলোকৰ ঘৰলৈ পইচাৰ পাতি আহি থাকে আৰু যেতিয়া পইচাৰ পাতি অহাটো বন্ধ হয় তেতিয়াহে তেওঁলোকে আচলতে খবৰ কৰে আৰু সেই ক্ষেত্ৰত যেতিয়া দেৰিকৈ খবৰ কৰে তেতিয়া অকণমান উভতি অনাৰ ক্ষেত্ৰত কিছু অসুবিধা আহি পৰে এই ক্ষেত্ৰত চাওক আমি এনেকুৱা হ'ব নালাগে যে কোনোবা এটা বিভাগৰে যে দায়িত্ব আছে এই কথাটো নহয় আমি সকলোৱে একত্ৰিতভাৱে আমাৰ যিটো এই ৰোধ কৰাৰ যিখন সংগ্ৰাম আমি বিভিন্ন বিভাগ সচেতন মহল বা আমাৰ যিমানবিলাক চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আছে বা আমাৰ NGO বিলাক আছে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন গোটেইবিলাকে আমি একত্ৰিতভাৱে আমাৰ এই মহাসংগ্ৰামখন আমি আগুৱাই নিব লাগিব তেতিয়া আচলতে আমি অকল ট্ৰেফিকিং বুলিয়েই নহয় চাইল্ড মেৰেজ বুলিয়েই নহয় বা ড্ৰাগ এবিউজ বুলিয়েই নহয় আমি বিভিন্ন ক্ষেত্ৰত আমি একত্ৰিতভাৱে আমি এটা সুৰক্ষিত ভৱিষ্যত প্ৰদান কৰিবৰ কাৰণে আমি আমাৰ সংগ্ৰামখন আমি আগুৱাই নিব লাগিব তেতিয়া আচলতে আমাৰ কিছু ক্ষেত্ৰত ওদালগুৰি জিলাত আমি আহি থকা নতুন প্ৰজন্মক এটা সুৰক্ষিত ভৱিষ্যত আমি প্ৰদান কৰিব পাৰিম হয় আমি এটা কথাই কওঁ আচলতে আপোনালোকে গমেই পায় চাইল্ড মেৰেজ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট এখন আছে ইয়াৰ কাৰণে বিবাহিত ব্যক্তিৰ বয়স কিমান নিৰ্ধাৰণ কৰা আছে গতিকে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে আমি অন্ততঃ আমাৰ আইনগত দিশত আমি আইনৰ কথা মানি লৈ সকলোৱে আমি সজাগতা সৃষ্টি কৰি যাতে আমাৰ যিটো আইনে নিৰ্ধাৰণ কৰি দিয়া যিটো বয়স সেই বয়সৰ পিছত আমি বিবাহ হ'লে অকল তেওঁলোকৰ কাৰণে নহয় সমাজখনৰ কাৰণে এটা মংগলজনক বাৰ্তা এটা আমাৰ মাজলৈ আহিব 1098 এইটো চাইল্ড লাইন নাম্বাৰ চাইল্ড লাইন হেল্পলাইন নাম্বাৰ আৰু এইটোত আচলতে আপোনালোকে গম পায় এইটো অকল অসম বা ওদালগুৰিৰ কাৰণে নহয় সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ চাইল্ড লাইন ছাৰ্ভিচটো আছে ইয়াত যেতিয়াই আপোনালোকে খবৰ কৰিব বা ৰাইজে খবৰ কৰিব তেতিয়াই কম সময়ৰ ভিতৰত উইদিন এট শ্বৰ্ট পিৰিয়ড আমি যি ভিক্টিম থাকে ভিক্টিমক উদ্ধাৰ কৰি অনাৰ কাৰণে ব্যৱস্থা আছে গতিকে এই বাৰ্তাটো আমি যিমানেই আমি বা মেছেজটো আমি যিমানেই আমি প্ৰচাৰ কৰিব পাৰিম মই ভাবোঁ ই এটা শুভ ইংগিত আমালৈ বহন কৰিব চাওক ছেফটিৰ কাৰণে অলৰেডি আমাৰ আছে যোনটো এটা আমাৰ চাইল্ড হেল্পলাইন নাম্বাৰ যোনটো আছে এইমাত্ৰ আমাৰ DCPO ছাৰে ক'লে 1098 সেইটোত আমি সদায় মানে আমি এক্টিভ থাকোঁ আৰু যেতিয়া আমি এনেকুৱা ধৰণৰ কিবা খবৰ পাওঁ আমি তৎক্ষণাত সেইটোৰ ওপৰত আমি একশ্যন লওঁ আৰু মেইন কথাটো হৈছে কি যে এৱেৰনেছটো থাকিব লাগে নট জাষ্ট চিলড্ৰেন মাক দেউতাকৰো মানে ইকুৱেল ৰেছপনচিবিলিটি তেওঁলোকৰ বেছি ৰেছপনচিবিলিটি থাকে আৰু তেওঁলোকে মানে এৱেৰ হৈ পেলাই নিজৰ ল'ৰা ছোৱালীখিনিক এডুকেশ্যনৰ কাৰণে তেওঁলোকে হেৰি কৰিব লাগে আৰু সেইটোৱে মেইন যেতিয়া আমাৰ এৱেৰনেছটো সম্পূৰ্ণভাৱে আমি ইয়াত যেতিয়া সফল হ'ম তেতিয়া মই ভাবোঁ যে এই বস্তুবিলাক লাহে লাহে কমি আহিব আৰু আমি তেওঁলোকৰ বাচ্চাবোৰৰ এটা উজ্জ্বল ভৱিষ্যত আমি কঢ়িয়াই আনিব পাৰিম চাওক এটা কথা হ'ল কি যে বাইক কিনাত সেইটো আমি আপত্তি কৰিব নোৱাৰোঁ আমি বাধা দিব নোৱাৰোঁ হয় এটা কথা ঠিকেই যে চালকৰ এটা বয়স থাকে 18 years প্লাছ হ'ব লাগে তাৰ তলতো লাইচেঞ্চ নাপায় গতিকে লাইচেঞ্চ পোৱাৰ পিছতহে তেওঁলোকে বাইকখন চলাব পাৰিব এতিয়া সেই যে মই ক'লোঁ এৱেৰনেছৰ কথাটোৱে মেইনলি আহি যায় এতিয়া কিছুমান ল'ৰা ছোৱালী হয়তো নিজৰ মা দেউতাকক হয়তো অকণমান প্ৰেছাৰ কৰে যে মই মেট্ৰিক পাছ কৰিছোঁ মোক বাইক এখন দিব লাগে গতিকে সেইটো মাক দেউতাকে সেইটো বস্তু বিবেচনা কৰাৰ পিছতে যাতে দিয়ে সেইটোৱে মোৰ মানে অনুৰোধ থাকিব তেওঁলোকৰ চাওক NGOৰ কথাটো NGOৰ যোনটো এজেণ্ডা থাকে বা তেওঁলোকৰ যোনটো কাৰ্যসূচী সেইটো বস্তু NGOয়ে বেছি ভালদৰে আপোনালোকক বুজাব পাৰিব এতিয়া আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা যোনখিনি আমি তেওঁলোকৰ লগত এটা কোঅৰ্ডিনেশ্যন বা কোঅপাৰেশ্যন কৰি লৈ আমি কেনেকৈ আগবাঢ়িব পাৰোঁ আমি এইটোৰ ওপৰতে সদায় মানে আমাৰ ফ'কাছটো থাকে তেওঁলোকৰ বহুত স্কোপ আছে কি স্কোপ আছে